সেই এক কি যাৰ দুই নাই, সেই এক হৈছে এক আল্লাহ ব্যতীত দ্বিতীয় কোনো মাবুদ নাই। সেই দুই কি যাৰ তৃতীয় নাই, সেই দুইটা বস্তু হৈছে ৰাতি আৰু দিন। সেই তিনিটা বস্তু কি যাৰ চতুৰ্থ নাই, সেই তিনিটা বস্তু হৈছে আৰজ, কুৰচি আৰু কলম। সেই চতুৰ্থ বস্তু চাৰিটা বস্তু কি যাৰ পঞ্চম নাই, সেই চাৰিটা বস্তু হৈছে আসমানী চাৰিখন কিতাপ, তৌৰীত, জবুৰ আৰু ইঞ্জিল আৰু কোৰআন। সেই পাঁচ কি যাৰ ছয় নাই, সেই পাঁচ হৈছে দৈনিক 5 ওয়াক্তৰ নামাজ। সেই ছয় কি যাৰ সাত নাই, সেই ছয় হৈছে আল্লাহ তাআলাই পৃথিৱী, আসমান আৰু জমিনৰ সমস্ত বস্তুক 6 দিন 6 ৰাতিত আল্লাহ তাআলাই সৃষ্টি কৰিছে। সেই সাত কি যাৰ আঠ নাই, সেই সাত হৈছে আল্লাহ তাআলাই আসমানক 7টা স্তৰত সৃষ্টি কৰিছে, 7 আসমানক। সেই আঠ কি যাৰ ন নাই, সেই আঠ হৈছে আল্লাহ তাআলাৰ 8জন ফিৰিস্তা, যিয়ে আৰচক বহন কৰি আছে। সেই ন কি যাৰ 10 নাই, সেই ন হৈছে বনি ইছৰাইল গোত্ৰৰ ইজৰাইলৰ 9টা মানৱ গোষ্ঠী, যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছে। সেই 10 কি যাৰ 11 নাই, সেই 10 হৈছে আশৰাই মুবাশ্বিৰাতৰ 10জন ব্যক্তি, যাক দুনিয়াতে জান্নাতৰ চাৰ্টিফিকেট দিয়া হৈছে।